ফাইনেলি 40 দিনৰ কষ্টৰ মূৰত মই চাৰ্টিফিকেটখন পাই গ'লোঁ। আৰু তাৰ আগতে আমি এনেকৈ গোটেইকেইজনীয়ে মানে বহি কিবা কিবি কথা পাতি আছিলোঁ আৰু দুজনীমানৰ অপেক্ষাত। আৰু এয়া প্ৰথম দিনা মই যাব ওলোৱা সময়ত উঠা এখন পিক, আৰু তাত নেক্সট ডে উঠা এখন পিক আছিল এখন। এয়া আছিল 5 ছেপ্টেম্বৰ, যিহেতু শিক্ষক দিৱস আছিল সেইদিনাখন, আৰু আমি সকলোৱে মিলি হঠাতে মানে এটা কেক আনিছিলোঁ মেমৰ লগত অকণমান চেলিব্ৰেশ্যন কৰিম বুলি টিচাৰ্ছ ডে'। আৰু এয়া কেক কটাৰ মুহূৰ্তত মই ভাবিলোঁ এইখিনি অকণমান স্মৃতি হিচাপে ৰাখি থৈ দিওঁ। এই মোৰ গোটেই 40 দিনীয়া যাত্ৰাটোৰ কিছু অংশ মানে মই ভিডিঅ'টোৰ জৰিয়তে সংৰক্ষণ কৰিম বুলি ভাবিছোঁ স্মৃতি হিচাপে, আৰু সেইখিনিয়ে মই এনেকৈ মানে ৰাখি থলোঁ। আৰু নতুন বান্ধৱী পালোঁ, নতুন কিছুমান কথা শিকিব পাৰিলোঁ, ভাল লাগিল। সেয়া আছিল মই কৰা আই মেকআপ, আৰু সেইকাৰণে এইটো ৰাখি থলোঁ। আৰু যিদিনাখন আমাক লেন্স লগাবলৈ শিকাইছিল আৰু ইজনীয়ে সিজনী তাত লগাইছিলোঁ, তাৰপিছত মই নিজে নিজৰ তাত লগাইছিলোঁ। এয়া আপোনালোকে দেখিছে, একদম চকু পানী ওলাই, তত পোৱা নাই, যিহেতু কিবা কিবি মানে আনকমফৰ্টেবল ফিল কৰি আছিলোঁ, যিহেতু প্ৰথমবাৰ মই লেন্স লগাইছোঁ, আগতে কেতিয়াও লগোৱা নাই, আৰু এয়া মই নিজে লগাইছোঁ। তাৰপিছত এনেকৈ কিছুমান প্ৰেক্টিছবিলাক কৰিছিল ইজনীয়ে সিজনীৰ তাত, আৰু সেই মুহূৰ্তখিনিও মই মানে ধুনীয়াকৈ সাঁচি ৰাখিলোঁ। আৰু এয়া আছিল ছেকেণ্ডটো আই মেকআপ, আৰু এয়া হৈছে মোৰ ফাৰ্ষ্ট ফেচ মেকআপ। তাৰ ওপৰতে মই কৰিছিলোঁ। গোটেই বেয়া হোৱা নাছিল বাৰু, আৰু ইমান ভালো হোৱা নাছিল, আৰু সেনেকৈ আৰু বাকী গোটেইকেইজনীয়ে তেনেকৈ আমি ইজনীয়ে সিজনৰ ওপৰতেই প্ৰেক্টিছ কৰিছিলোঁ। যিহেতু মই কৰাখিনি মই দেখুৱাব পৰা নাই, যিহেতু ভিডিঅ'ত ধৰি দিবলৈ মানে গোটেইকেইজনী ব্যস্ত আছিল, সেইকাৰণে মই মোৰ ওপৰত যিখিনি কৰিছে সেইখিনিয়ে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু ঘূৰি আহোঁতে কেতিয়াবা ইমানেই ভাগৰ লাগে যে মই কিবা অকণমান ভৰিখন ইমান বিষাই যায়, মই মানে এনেকৈ কিবা অকণমান চান্স পালে ভৰিখন উঠাই মানে দীঘলকৈ মেলি দি অকণমান আৰাম লওঁ। আৰু এয়া আছিল আমাৰ টিফিন শ্বেয়াৰ কৰা সময়ত উঠা এখন ফটো, আৰু মোৰ ওপৰত বেংগলী ব্ৰাইডৰ ড্ৰেপিং এণ্ড ফেচ মেকআপ ট্ৰাই কৰিছিল। আৰু এয়া মই কৰা মাৰাঠী লুক, লিপষ্টিকৰ ওপৰত আই, হেয়াৰ এণ্ড ফেচ মেকআপ মই কৰিছিলোঁ। আৰু কেনেকুৱা হৈছে জনাবচোন বাৰু। ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ মাৰাঠী লুক। এয়া আমি তিনিজনীয়ে গ্লাছত ফটো উঠিছিলোঁ, আৰু এয়া আছিল আমাক ডেমো দেখুৱাবলৈ অনা মডেলগৰাকী ডেমো ক্লাছত। আৰু মোৰ তাত এয়া কৰি আছিল হেয়াৰ ষ্টাইল প্ৰেক্টিছ। And finally my first photoshoot Assamese bridal look ক্ৰিয়েট কৰিছিলোঁ। আৰু কেনেকুৱা হৈছে জনাবচোন। ফাৰ্ষ্ট এইটো ফুল ট্ৰাই কৰিছোঁ, আৰু এয়া চাদৰ ওপৰত আকাৰবিলাক ব্ৰাইডকে মানে লৈ অনা হৈছিল ফটো ক্লিক কৰিবৰ বাবে। তাইৰ ফুল লুকটো মই অকণমান ভিডিঅ'টোৰ জৰিয়তে
দেখুৱাই দিলোঁ। এয়া আছিল মোৰ এক্সাম ডেৰ দিনাখন। মই বহুত সোনকালে গৈছিলোঁ সিদিনাখন, আৰু এয়া ওৰাঙৰ বাছ ষ্টপেজত গাড়ী ৰখি থকাৰ সময়ত মোৰ ৰাতিপুৱাই ইমান ৰ'দ, ৰাতিপুৱা 6:30মান বজাতে ইমান ৰ'দ ওলাইছিল। পোৱাৰ পিছত ময়ে প্ৰথম আহি পাইছিলোঁ আৰু বহুত গৰম লাগিছিল, ভয়ো লাগিছিল, যিহেতু আজি এক্সাম আৰু 2 ঘণ্টাৰ ভিতৰতে ব্ৰাইডক ৰেডি কৰিব লাগিব। এইজনী আছিল মোৰ এক্সাম ডেৰ দিনাখন কৰিশ্মা। থেংক ইউ কৰিশ্মা, তুমিও বহুখিনি হেল্প কৰিছা মোক। আৰু এইটো যে চাউথ ইণ্ডিয়ান লুক ক্ৰিয়েট কৰিছিলোঁ মই, কেনেকুৱা হৈছে জনাবচোন বাৰু। ফাইনেলি আজি চাৰ্টিফিকেট ডে আছিল আৰু মই তাৰ বাবে এইটো এনেকৈ ৰেডি হৈছিলোঁ। আৰু গাজৰাখিনি মেমে মোক লগাই দিছিল। মই আগদিনাখন লগোৱা গাজৰা আছিল, অকণমান মৰহি গৈছিল, তথাপিও লগাইছোঁ বাৰু। আৰু এনেকৈ আমি গোটেইকেইজনী মানে ষ্টাৰ্ট কৰাৰ আগত বহি আছিলোঁ। চাৰ্টিফিকেট ডে ষ্টাৰ্ট কৰাৰ আগত এজনী অপেক্ষাত এনেকৈ গোটেইকেইজনী মানে বহি কিবা কিবি কৰি আছোঁ। আৰু মই ভাবিলোঁ মই কিয়নো এনেই বহি থাকোঁ, এইখিনিকে অকণমান স্মৃতি হিচাপে ৰাখিবৰ বাবে ভিডিঅ'টোকে মানে বনাই থৈ দিওঁ, আৰু কেতিয়াবা চাব পাৰিম বা চাইও ভাল লাগিব। আৰু ফাইনেলি মোকে প্ৰথম মাতিলে বাৰু মেমে, আৰু এনেকৈ মানে মোক চাৰ্টিফিকেটখন দিবৰ বাবে ৰেডি হ'ব আৰু দিব আৰু ল'বৰ বাবে দুয়োজনীয়ে ৰেডি হ'লোঁ। আৰু থেংক ইউ মেম। আৰু এয়া আমি আছিলোঁ 15 বেটছ মেমৰ। এনেকৈ কেক আনিছিল মেমে, আৰু গোটেইকেইজনীয়ে মিলি আমি কেকো কাটিলোঁ। আৰু চবতকৈ বেছি ইয়াৰ মাজত এজনী একদম চুলবুলি আছিল পূজা। তাই মানে কিবা মানে উল্টা চিধা কৰিয়ে থাকিব, আৰু মই খং কৰিছিলোঁ সিদিনাখন অকণমান এনেই মেকআপ কৰি আছিলোঁতো, সেয়াই আৰু মেমে আমাক লাঞ্চটো দিছিলে এনেকৈ। আৰু আমি গোটেইকেইজনী এখন ফটো উঠালোঁ, গ্ৰুপ ফটো। আৰু মোৰ আহি পাওঁতে প্ৰায় 6টামান বাজিয়ে গৈছিল। দেখিছে মোৰ অৱস্থা, হ'লেও মানে গোটেই সোপা ছোৱালী টোপোলা লৈ মানে গৈছিলোঁ যে এক্সাম ডেৰ দিনাখন। আৰু এনেকৈ আহি ঘৰ সোমালোঁ আৰু ৰিক্সাৰ পৰা নামি। আৰু চাৰ্টিফিকেটখন দেখা বুলি মই মানে বৰ এক্সাইটেড হৈ মানে আহিছোঁতো, চাৰ্টিফিকেটখন দেখাব। এইজন মানুহজনৰো মানে সহায় নহ'লে মই এইটো কৰিব নোৱাৰিলোঁ। গাজৰাখিনি দেখাই দিলোঁ আৰু অকণমান আপোনালোকক। আৰু তাৰপিছত মই সদায় যেনেকৈ ক'ৰবাত গ'লে এখন ঘৰৰ ভিতৰত ফটো উঠোৱেই, আৰু এইবাৰ আহি পেলাই